অকণমান কচু আঞ্জা জালুকীয়া বনাবলৈ লৈছোঁ। পুৰীলৈ ফুৰিবলৈ গৈছিলোঁ, বহুত গা বিষ হৈ আহিলে, গতিকে ভাবিলোঁ অকণমান কচু আঞ্জা জালুকীয়া বনাই খাম। সেয়েহে আপোনালোককো অকণমান দেখুৱাই দিওঁ বুলি লৈছোঁ মইনো কেনেকৈ কচু আঞ্জা জালুকীয়া বনাম। এতিয়া কচু আঞ্জাখিনি মই প্ৰথমে বইল কৰি ল'ম। ইয়াত মানে দিছোঁ মই কচু, লগতে দিছোঁ অকণমান বুট দাইল, সৰু আলু, অকণমান বুট দাইল দিছোঁ আৰু সৰু আলু, এইখিনি একেলগে দি দিছোঁ। লগতে অকণমান ডাঙৰ আলু এটা দিছোঁ, গ্ৰেভিটো অকণমান ডাঠ হ'বৰ কাৰণে। এতিয়া বইল কৰি লওঁগৈ, তাৰপাছত পিছৰখিনি আপোনালোকক পিছত দেখুৱাই আছোঁ। জালুকীয়া আঞ্জাটো ভাজিবলৈ লৈছোঁ। কেনেদৰে ভাজোঁ, আপোনালোকে এনেদৰে ভাজে নে নাভাজে কমেণ্টত জনাব দেই। এয়া মই পিঁয়াজ দি লৈছোঁ। তাৰপাছত অকণমান আদা নহৰু পেষ্ট অকণমান দিছোঁ। তাৰপিছত অকণমান পাঁচফোৰণ দিছোঁ। দুটা শুকান জলকীয়া দিছোঁ, এখিলা তেজপাত, তেলতে হালধি দি দিছোঁ। এতিয়া খুন্দি থোৱা জালুকো দি দিছোঁ। জালুকটো অকণমান সৰহকৈ দিম, যিহেতু চৰ্দি হৈ আছে। সেইকাৰণে অকণমান সৰহকৈ জালুকটো দি দিছোঁ। পিঁয়াজটো ৰঙাকৈ ভাজোঁ, তেতিয়া কালাৰটো ধুনীয়া হয়। এতিয়া বইল কৰি থোৱা কচুখিনি ইয়াতে দি দিম। লাৰিয়ে কচু খাবলৈ বিৰাটেই ভাল হয়।
এতিয়া বইল কৰা পানীকণ লগতে এড কৰি দিছোঁ। এতিয়া ভালকৈ উতল আহিবলৈ দিম। ভালকৈ উতল অহাৰ পাছত পৰিৱেশন কৰিব।